অ বাইদেউ ভালনে? ভালেই। পিছে দুয়ো একেলগে কোনফালে যোৱানো? এই মানে গাটো বেয়া, সেইকাৰণে ভাবিছোঁ হস্পিটেলতে গৈ পেলাই দেখাই আনোগৈ। হয় নেকি? পিছে কি হৈছেনো? ডিচেণ্টেৰী বাইদেউ, আজি কেইবাদিনো হ'ল। পিছে ঔষধ পাতি খাইছানে নাই? নাই, মই মানে সেই ফাৰ্মাচীৰ পৰা 2-এটা টেবলেট আনি দিলোঁ, কিন্তু ভাল পোৱা নাই। সেইকাৰণে ভাবিছোঁ ডাক্তৰকে দেখাই লৈ আহোঁ। ইছ ৰাম, একেবাৰে দুৰ্বল হৈ গৈছে নহয় মানুহজনী। ৰ'বাচোন, তোমালোকে পানী ক'ৰ পৰা খোৱা বাৰু? পানী? বাইদেউ আমাৰ ঘৰত কুঁৱা আছে নহয়। সেইকাৰণেই তোমালোকৰ বেমাৰ হৈছে। পুখুৰী, কুঁৱা এইবোৰৰ পানী খাব নালাগে নহয়। কিনো কয় বাইদেউ, আমাৰ দেউতাহঁতৰ দিনৰ পৰা পুখুৰী, কুঁৱা এইবিলাকৰ পানী খাইচোন আমি ডাঙৰ হ'লোঁ। তোমালোকে জানানে, এই লেতেৰা পানী খোৱাৰ ফলত কলেৰা, টাইফয়েড, ডিচেণ্টেৰী আদি মাৰাত্মক বেমাৰ হ'ব পাৰে। কিনো কৰিম বাইদেউ, আমাৰতো আৰু বেলেগ উপায়ো নাই। বেলেগনো ক'ৰ পৰা পানী খাম? বৰ্তমান জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন আঁচনিৰ জৰিয়তে প্ৰত্যেক ঘৰ মানুহৰ বাবে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিছে। ক'ত বাইদেউ? আমিচোন এইবিলাক একোৱে পোৱা নাই। হয় নেকি? ব'লাচোন মই দেখুৱাই দিম। এয়া তোমালোকৰ পদূলিতে আছে দেখোন। আমি মানে কুঁৱা আৰু পুখুৰী পানী খাই থকা যেন। এয়া পানী ভালেই নালাগেচোন। এইটো জল জীৱন আঁচনিৰ বিশুদ্ধ খোৱা পানীৰ টেপ। ভূগৰ্ভস্থ পানী সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে বিশুদ্ধ কৰি ৰাইজৰ মাজলৈ যোগান ধৰিছে। বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব বিচাৰিছা যদি সেই কুঁৱা, পুখুৰী আদিৰ লেতেৰা পানীবোৰ খোৱা বাদ দি জল জীৱন আঁচনিৰ বিশুদ্ধ খোৱা পানীহে খাবা, বুজিলা? হ'ব বাইদেউ। জীবন আধার জল জলে জীবন, নির্মল জলর অধিকারী প্রতিজন, ঘরে ঘরে সুখর আগমন। জীবন আধার জল জলে জীবন, নির্মল জলর অধিকারী প্রতিজন। বৰ্তমান এই জল জীৱন মিছনৰ যোগেদি গ্ৰামাঞ্চলৰ প্ৰতি ঘৰ মানুহকে 100% বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় 300 ফুট গভীৰতাৰ পৰা এই পানী নিষ্কাশন কৰি আমি গ্ৰামাঞ্চলৰ প্ৰতি ঘৰ মানুহকে যোগান ধৰিছোঁ। ই এক সম্পূৰ্ণৰূপে বিশুদ্ধ আৰু নিৰাপদ পানী হয়, আৰু 2024 চনৰ ভিতৰত প্ৰত্যেক ঘৰ মানুহে যাতে এই নল যোগেৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা পাব পাৰে, তাৰ বাবে আমি এই কাম কাজ লৈ আগবাঢ়িছোঁ। উজনি নামনি লুইতে বৰাকে দি বৈ আছে অসমৰে প্ৰাণ। পাহাৰে ভৈয়ামে হিচে সঞ্জীৱনী, প্ৰকৃতিৰ মৰমৰ প্ৰমাণ। চেনেহী এই মৰমৰে ধাৰা আহিছে বৈন ৰূপেৰে, জল জীৱন মিছন। জীবন আধাৰ জল জলে জীবন, নিৰ্মল জলৰ অধিকাৰী প্ৰতিজন, ঘৰে ঘৰে সুখৰ আগমন। জীবন আধাৰ জল জলে জীবন, নিৰ্মল জলৰ অধিকাৰী প্ৰতিজন। ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব, নিৰাপদ প্ৰতিজন।